না ক'ত আহিছা বোলা এই খৰি অলপ বুলি আছো দোকানলৈ আহিছিলোঁ দোকান নোখোলে নি দোকানলৈ যাব লাগেও সময় পোৱা নাই ৰচোন এইফালে কি কবি দোকান খুলিবলৈ আজি সময় পোৱা নাই বুজিছ পিছে তোক কি লাগেনো বিস্কুট পেকেট এটা লৈছোঁ হয় নি তই কাম এটা কৰ আগফালে চোতালতে চকী উলিয়াই থোৱা আছে বচোন পটককৈ ভিতৰৰ পৰা আহি দেই একেলগতে যাম দোকানলৈ বল তই গৌতমে চকীতে বচোন ভিতৰৰ পৰা আহিছোঁ ও দাদা ভাত হ'ল নেকি ভোক লাগিছে আৰু দোকান নাযাওঁ নেকি আজি দোকানলৈ যাম ভাইটি ভাতকেইটা মই বনাই থৈছোঁ তই উলিয়াই খাবি আৰু মাক তই বাঢ়ি দিবি গম পাইছনে ৰাতিপুৱা টিউশ্যনৰ কিমান জেমেলা দেখিছোঁ আজি আকৌ নতুনকৈ 2টা টিউশ্যন লৈছোঁ দোকান বন্ধ কৰি সেই টিউশ্যনলৈ যাব লাগিব আহোঁতে সেইকাৰণে অকণমান পলম হ'ব তই দিনটো সেইফালে তলকৈ ঘূৰি নুফুৰিবি নুঘূৰিব মা স্বাস্থ্যটোৰ কথা জানোৱেই এই টেবলেটকেইটা টেবুলৰ ওপৰতে আছে সময়মতে খোৱাবি দেই ব'ল এতিয়া ভাতকেইটা খাই ল'বি ব'ল ৰ'বা ভাতকেইটা মই বনালোঁ তোক ভাইটিয়ে বাঢ়ি দিব তই খাই দিবি দেই আৰু চা এই টেবলেটকেইটা সৌ তাত তই পেলাই থৈছোঁ এই টেবলেটবোৰ পেলাই দিলে জানো তোৰ বেমাৰ ভাল হ'ব তোৰ চকু সন্মুখত থ'লোঁ অলপ পিছত খাই দিবি দেই মই দোকানলৈ ওলালোঁ আৰু দোকানৰ পৰা আজি ঘূৰি আহোঁতে অলপ দেৰি হ'ব বুজিছ নতুনকৈ টিউশ্যন 2টা গোটাইছোঁ কথা চিন্তা কৰি মোৰ দিনক দিনে দেহা ভাল হোৱা নাই তাৰ পৰাহে আহিছোঁ গম পাইছোঁ তই ইমান হতাশ নহ'বিচোন বেমাৰ ভাল পাবি দে আৰু চা আমাৰ নিচিনা এই দুখীয়া মানুহবোৰক ছোৱালী লাগ বুলিলেনো ক'ত পাবি আমাৰতো চাকৰি বাকৰি নাই নাথাকো আকৌ মই কথা ক'লি তই অকণমান ধৈৰ্য ধৰছ তই কৈছ যেতিয়া মই ছোৱালী এজনী খবৰ পাইছিলোঁ তাকে গৈ চাম বাৰু তই মন চন মাৰি নাথাকিবি ভাত কেইটামান খাই দিবি দেই দাদা দোকানত আছে নে বিস্কুট এটা দিয়ক ৰ'বা দেই পতঞ্জলিকে দিছোঁ দেই হ'ব চেনা 10 টকা দিয়কচোন চানা লাগে ৰ দেই স্কুল কেলৈ হ'লি আজি আহিলোগে আহিলিগে পইচা পইচা যা আহিলা আহি পালোহি আহা আহা বাটত একো অসুবিধা নাই হোৱা নহয় নাই নাই ভালে ভালে পালো আহাচোন আহা ভিতৰলৈ আহা আহা বহাচোন বহা ভাইটি বহা বাটত একো অসুবিধা নাই হোৱা অসুবিধা হোৱা নাই খালি আহোঁতে অকণমান দেৰি হ'ল ঘৰ পৰা আনোতে পিছে ভাইটি তোমাৰ ঘৰ ওচৰতে নে ওচৰতে ঘৰত ভাল তোমালোকৰ ভালে তোমালোকৰ ঘৰত কোন কোন আছে এতিয়া আমাৰ ঘৰত মা ভাইটি আৰু মই আৰু ভাইটি কলেজত পঢ়ি আছে আৰু দেউতা ঢুকুৱা আজি 5 বছৰ মানে হ'ল তুমি কি কৰি আছা মই বৰ্তমান দোকান এখন দিয়ে চলি আছোঁ আৰু মাও ঘৰত অসুখীয়া ভাইটি কলেজত পঢ়ি আছে পঢ়া আধাতে সামৰিবলগীয়া হ'ল দেউতা ঢুকোৱাৰ পিছত দোকানখন দিয়ে ঘৰখন চলাই আছোঁ আৰু এতিয়া ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব তুমিয়ে ল'ব লগা হৈছে চাগে ন হয় এতিয়া ঘৰখনৰ দায়িত্ব দেউতা ঢুকোৱাৰ পৰা মই ল'বলগীয়া হৈছে আলহীৰ কাৰণে পানী দুগিলাচ লৈ আনচোন
এটা কথা পাতাচোন দেই গুণগুণ ব এইফালে পালেহি পালো কি কৰি আছা এনেই আছিলো বৃহস্পতিবাৰে অহা কথা আছিল নাহিলে এই কি ক'বা তুমি জানাইচোন দোকানখনত এই বন্ধ তাতে মা গা ভাল নাই আজি যেনে তেনে সময় মিলাই আহিব তুমি ভালে আছা ভালে আপোনাৰ ভালে ভালে আছো বহকচোন আপোনালোক ঠিক আছে জলপান ভাল লাগিলে ন ঠিকে আছে মই অথনিও মান মতা নাই চাই খাই আছো জলপান ভাল নহয় মালকনো ভাল কি কথা কওঁ হেৰি পঢ়া শুনা ভালকে কৰি থাকা টিউচন কৰিছানে টিউচন কৰি আছো ঠিক আছে তহঁতি কথা পাত মই অকণ বাহিৰৰ পৰা আহিছো দেই যাক যাক মই তোমাক কথা এটা কওঁ বেয়া নাপাবা কওকচোন তুমিতো জানাই আমাৰ তাই এতিয়া পঢ়ি আছে তাই আৰু অলপ পঢ়িবলৈ বিচাৰে আৰু তাইৰ বয়সটো অলপ কম হৈ আছে তুমি বেলেগ ক'ৰবাতে চিন্তা কৰা নেকি কথাখিনি কোৱাৰ বাবে বেয়া নাপাবা ঠিক আছে বাৰু আচলতে আপোনালোকৰ গুণগুণ মোৰ বহুত দিনীয়া চিনাকি আৰু গৌটো মই ক'লে সেইকাৰণে আহিছিলোঁ আপোনালোকৰ ঘৰলৈ আপোনালোকেও বেয়া চেয়া নাপাব বাৰু নাই নাই আমি বেয়া নাপাওঁ তুমি বেয়া নাপালেই হ'ল আৰু তাই যদি পঢ়িবলৈ বিচাৰিছে আপোনালোকে তাইক পঢ়াওক আৰু ভাল ৰিজাল্ট কৰক মই তাকে আশা কৰোঁ যাওঁগে তেতিয়াহ'লে যোৱা বেয়া চেয়া পাই নাযাবা আৰু দেই ঠিক আছে কেলেনো বেয়া পাম আহিছোঁ যোৱা ৰাজেশ যাওঁ তই ক'ত যাওঁ আকৌ বাদ দে নালাগে 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 তোৰ আকৌ কি হ'ল মুখখন যে ফুলাই বহি আছ কিবা এটা সুধিছো শুনা নাই নি ঘৰলৈ অহা মানুহৰ কেনেকে ব্যৱহাৰ কৰিব লাগে নাজানা নেকি এই দেখিছো বৰ মুখ চলিছে এক চৰ দি দিম তই মোৰ কথা মতে চলিব লাগিব বিয়া তই হবি নে মই হম বেছি কথা নকবি তোক যা বুলি কৈছো ভিতৰত যা একেবাৰে বেছি কথা কবলৈ ধৰিছে ঐ দাদা এইকেইদিন দোকান চোকান খোলা নাই দাদা দোকান না যোৱা তাৰ মন চন ইমান ভাল নহয় এতিয়া ক'ত সেইফালে গৈ তই ইয়াতে ৰহ মই সবকে দাদাক কৈছোঁ দেই দোকান 3-4 দিনমান খোলা নাই যে আৰু সেইদিনা ছোৱালী চাবলৈ গৈছিলে ন কি হ'ল কি কাৰণে দোকান খোলা নাই সুধিছ অঁ সেইদিনা তোক ছোৱালী চাবলৈ লগ ধৰিলোঁ তইতো নগ'লি মোৰ কলেজ আছিলে আকৌ গম পালোঁ মই ৰাজেশক লৈ গুণগুণৰ ঘৰলৈ গৈছিলোঁ আৰু গুণগুণৰ মাকে ডাইৰেক্ট ৰিজেক্ট কৰিছিলে আৰু কি কাৰণে জাননে কিয় কাৰণ মই দোকানী আৰু সিহঁতৰ কাৰণে হয়তো এটা দোকানী কোনো মূল্য নাই সিহঁতক লাগে কেৱল টকা পইচা ধন ঐশ্বৰ্য আৰু মোৰতো সেই টকা পইচা ধন ঐশ্বৰ্য নাই আচলতে সেই আমাৰ যে অসমীয়া ল'ৰাবোৰ এনেকুৱা সৰু সৰু কামবোৰ কৰিবলৈ আগবাঢ়ি নাহে এয়াই এটা উদাহৰণ তেওঁলোকে ভাবে হয়তো এজন দোকানীয়ে তেওঁলোকৰ ছোৱালী কেতিয়াও সুখত ৰাখিব নোৱাৰে এজন খেতিয়কে কেতিয়াও তেওঁলোকৰ ছোৱালী সুখত ৰাখিব নোৱাৰে নাজানো এই ভুল ধাৰণাবোৰ কেতিয়া আমাৰ সমাজৰ পৰা দূৰ হ'ব আৰু সেইকাৰণে কওঁ তহঁতক ভালদৰে পঢ় ভাল মানুহ হওক আৰু মই হয়তো মোৰ বিয়া কথা আৰু দ্বিতীয়বাৰ নাভাবোঁ ভাইটি আছে তাকে ভালদৰে পঢ়াও নাই ডাঙৰ মানুহ কৰিম যদি সি চাকৰি পায় সেই ঘৰখন ধৰিব আৰু সেইখিনিয়ে কথা বাকী পাছত কম বাৰু তোক নহ'লে মুণ্ডা আৰু এবাৰ গৈ চাওক বুজাই চাওক তই তাৰ মানে গুণগুণৰ মাকক বুজাবলৈ কৈছ চা গৌতম
এই শুই থকা মানুহক জগাবলৈ ভাল আৰু যিবোৰ মানুহ শুই থকাৰ ভাও ধৰি থাকে সেই তেনেকুৱা মানুহক তই কেতিয়াও জগাব নোৱাৰ আৰু মই মানুহ এটাৰ মুখত শুনিছোঁ গুণগুণক চাবলৈ কোনোবা বাপেকৰ বয়সৰ মানুহ এটা আহিছে ধন ঐশ্বৰ্য ধেৰ আছে আৰু সেইটো কথা সঁচা যে গুণগুণ সেই মানুহটোৰ লগত সুখী হ'ব কেতিয়াও নোৱাৰে আচলতে আমাৰ মানুহৰ এইটো এটা ভুল ধাৰণা যে টকা পইচা থাকিলেই মানুহ সুখী হ'ব অন্ততঃ নিজৰ ছোৱালীজনী ভাল বেয়া সেই কথাটো ভাবি চাব লাগে অন্ততঃ তাই কি ভাল পায় কি বেয়া পায় অন্ততঃ সেইখিনি ভাবি চাব লাগে টকা পইচাটো চব নহয় তাকেই আচলতে কি জাননে বৰ্তমান সময়ত টকাৰ বাহিৰে বেলেগ একো মূল্য নাই যদি টকা থাকে সকলো চাওঁচোন গুণগুণক সেই বুঢ়া মানুহটোৱে দি তেওঁলোক কিমান সুখত থাকে আৰু অৱশ্যে মই গুণগুণ দুখী হোৱাটো কেতিয়াও নিবিচাৰোঁ আৰু এইখিনিয়ে কথা কি কবি আৰু সেয়া ন তাতে পাৰ্কিং কৰ হ'ব দে পইচাটো থ পালাহি ন পালোহি আহা আহা বহিবা আহা বহাচোন বহা হ'ব অলপ দেৰি হ'ল যে দেৰি হ'ল মানে আপোনালোকৰ ৰাস্তাটো ইমান ভাল নহয় এই লাহে লাহে আহিলে অকণমান পলম হ'ল তাকে আমাৰ ৰাস্তাটো গাঁৱৰ ৰাস্তা যে তাকেতো তুমি বহাচোন দেই হ'ব। মই অলপ ভিতৰ পৰা ঠিক আছে পানী গিলাচ লোৱাচোন পিছে বোপা তোমাৰ ঘৰ মিলনপুৰত ন হয় ঘৰত কোন কোন আছে ঘৰত মই অকলে অ মা দেউতা ঢুকুৱা আজি 10 বছৰমান হ'ল অ তুমি কি কৰি আছা এতিয়া বিশেষ কাম বুলিবলৈ ঘৰত 20 বিঘামান বাগান আছে অ তাৰপৰা আপোনাৰ এই শিৱসাগৰত ব্ৰিটানিয়া কোম্পানী দুটা আছে আৰু এই ঘৰৰ ওচৰতে ডিপু এটা খুলিবলৈ আৰম্ভ কৰিছোঁ এতিয়া নতুনকৈ তোমাক তেতিয়াহ'লে ঘৰত হোৱা ছোৱালী এজনী বৰ সোনকালে দৰকাৰ হৈছে ন হয় বোপাটো বৰ কষ্ট হৈছো অকলে অকলে তুমি বহাচোন দেই মই তোমালৈ খাবলৈ কিবা এটা যোগাৰ কৰোঁগে ঠিক আছে কথাটো ধৰিব পাৰিছে চাগে সেইজনী আমাৰ ছোৱালী গুণগুণ বোপা তুমি বহাচোন দেই মই তোমাৰ কাৰণে খোৱা ব্যৱস্থা কৰোঁ ঠিক আছে আচ্ছা তোমাৰ নামটো গুণগুণ গুণগুণ বুলি ঘৰতে মাতে নে কলেজতো মাতে কলেজতো মাতে আচ্ছা মই কি বুলি মাতিম সেইটো আপুনিহে জানিব সেইটো হয় মই গুণ বুলিয়ে মাতিম মৰমতে বেয়া পাইছা নি নাই পোৱা তুমি দেখো বেছ খং থকা ছোৱালী দেই মই এনেকুৱাই অঁ আপোনাৰ কিবা আপত্তি আছে নাই তাহলে আজিকালি খং হ'ব লাগে ঐ গুণগুণ অ বাও চাওঁ এইফালে আছোন যোৱা মায়ে মাতিছে বৰ খং থকা ছোৱালী দেই প্ৰথমে খং উঠিব পিছত ঠাণ্ডা হৈ যাব গাড়ীত দুপাকমান ঘূৰাই দিম জলপানকণ খাই ভাল লাগিলে দেই গাখীৰকণ ম'হৰ গাখীৰ যেন পাইছোঁ জলপান খালা খালো ভাল লাগিল আমাৰ গুণগুণে হয় নি জলপান তোমাৰ কাৰণে নিজে তৈয়াৰ কৰিছে ক'ৰ পৰা কি খন যে আনিছে অ ল'ৰাজনীয়ে দেই ভাল লাগিলে পিছে বোপা এতিয়া চব কথা পাতিলো যেতিয়া বিয়াৰ দিন বাৰটো সোনকালে ল'লে ভাল হয় আৰু সেইটোতো হয় বাৰু মোৰতো আগৰ পিছলে কোনো নাই এতিয়া আপোনালোকে যিটো সিদ্ধান্ত লয় সেইটোৱে হ'ব মই ৰাজি আছো আজি আছা তুমি ঘৰত গৈ কথাটো চিন্তা কৰা
কৰিম হেৰি মই এতিয়া উঠোঁ যোৱাই নি নাই, যাওঁ। আজি থাকি দিয়া নহ'লে নহয় মোৰ মানে কি আজি ড্ৰাইভাৰটো ঘৰলৈ পঠিয়াব লাগে আৰু আহিম এই থকা থকা হ'লে ভাল আছিলে ভাল আছিলে বাৰু নাই আহিম এদিন থকাকে আহিম তেতিয়াহ'লে যোৱা আৰু যাওঁ দে তাইক মাথা খালা যাব পঢ়া ভাল আছিল গুণগুণ আলহী যায়গে ওলাই আছোন গুণগুণ যাওঁ মই গুণ বুলিহে মাতিব লাগিব ন যাওঁ দেই যাওঁ বোপা ৰ'বাচোন ৰ'বা আমাৰ এই খংটো বৰ চোকা তুমি ধৰি নল'বা কথাবোৰ এই বৰ মৰমত ডাঙৰ হোৱা ছোৱালীও নাই মই অকণো বেয়া পোৱা নাই আজিকালি অলপ খং থাকেই ছোৱালী মানুহ মই এইবোৰ পিছত মিলাই ল'ম নহয় আহিছোঁ দেই এইবাৰ ৰীমাই গম পাব তাই যিটোহে ফিট মাৰে তাই ছোৱালী ধনী ঘৰত পৰিলে বুলি মোৰ ছোৱালীয়ে এইটো দিছে সেইটো দিছে তাই এবাৰ পাব চুটটো মোৰ যে গুণগুণলৈ ইমান ধনী ঘৰ ল'ৰা আহিব মই ভবা নাই যিখনহে দামী গাড়ী লৈ আহিছে এইবাৰ তাইৰ জহতে উঠিবলৈ পাম এইবাৰ ৰীমা ঘৰৰ আগে গাড়ী দৌৰাম মই তাই গম পাব গুণগুণ এইফালে আছোন চাচোন কিমান ধনী ঘৰ ল'ৰা এটা চাবলৈ আহিছে তোক আৰু এনেকুৱা গাড়ী যিখন গাড়ী লৈ আহিছে কোনোবা কাহিনী এনেকুৱা গাড়ী দেখি পাইছিলি নে গাঁও কোনজনী ছোৱালী এনেকে পদূলি মুখত গাড়ী ৰাখিবহি পাৰিছে আৰু মিঠাই সি কেনেকুৱা মিঠাই আনিছে কোনোবা কাহিনী খাই পাইছিলি এনেকুৱা মিঠাই তই খা বোলে মিঠাই সোপা আৰু তই যে টপাটো আগত যে কলি মিঠাই মই এসপ্তাহ আগৰ পৰা তৈয়াৰ কৰি আছিলো বুলি কেতিয়া মই তৈয়াৰ কৰিছিলো নিজেহে এসপ্তাহ আগৰ পৰা যোগাৰ কৰি আছিলি চব এই মুখখন বৰ চলিছে তই এনেকুৱা কৰিছ যেন টপাটোৱে মোক নহয় তোক চাব লাগিছিলে তোৰ কি সেই দোকানীটোলৈ যাবলৈ মন গৈছে সেইটোলৈকে যাম তই কেনেকে দোকানীটোলৈ যাওঁ চাচোন তই ইয়ালৈকে যাব লাগিব মই যি কম তই সেইটোকে শুনিব লাগিব নহলে তই চাবি জানিছিলো তুমি তথাপিতো দূৰে দূৰে থাকিবা কিবা জ্বলাই পুৰা জুই হৃদয় নুবুজা কিয় দূৰে দূৰে গৌতম মামাৰ ঘৰলৈ আহিলে নি বহিয়া ভালে আছ ভালেই আপোনালোকৰ ভাল ভাল মাহঁতৰ ভাল নে ভাল এই মামাৰ ঘৰলৈ আহিছিলো বোলো ইয়াতো সোমাই যাওঁ বুলি ভাবিলো ভালে কৰিলি মামী গুণগুণৰ বিয়া বুলি শুনিছো পিছে ক'ত দিবলৈ ঠিক কৰিছে তই ঠিকেই শুনিছ গুণগুণৰ বিয়া ঠিক হৈছে তাই শিৱসাগৰ মিলনপুৰ শুনিছ নহয় তালৈকে দিবলৈ ঠিক কৰিছো আলহী এয়াই হয় নি নমস্কাৰ তই বহচোন মই চাহ অকণমান দিমগে দেই তই আলহীৰ লগত কথা পাত পিছে ভাইটি তোমাৰ ঘৰ ক'ত মোৰ ঘৰ মধুপুৰত এই মামাৰ ঘৰলৈ আহিছিলো গুণগুণৰ খবৰ এটা লৈ যাম বুলি ভাবিলো ভালে কৰিলা পিছে আংকুল আপোনাৰ ল'ৰালে বিয়া ঠিক কৰিছে নি কি ক'লা ভাইটি আপোনাৰ ল'ৰালে বিয়া ঠিক কৰিছে নি হেৰৌ মই ক'লা নহয় ন চুলিকেইডাল ধৰিব পাৰে মানুহটো ক'লা নহয় মই কি যোৱাই এইবোৰ কথা গাই নুফুৰিবা আজিকালি বয়স নালাগে পইচা লাগে পইচা তুমি চাহকণ খাই সোনকালে ঘৰ যোৱা নাই মই চাহ নাখাওঁ কেলে এই গুণগুণ এই মই হ'লে যাওঁ দেই মই চাহ তাহ একো নাখাওঁ এই মোৰ চাহ তাহ তেওঁকে খোৱাবি মই যাওঁ
বুজিছা যোৱা অঁ গাঁৱৰ মানুহবোৰক বিয়া খুৱাই লাভ নাই 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 মই কথা এটা ভাবিছো উম, অহা বৃহস্পতিবাৰে তুমি মন্দিৰলৈ ওলাই আহিবা অঁ মই আমাৰ গুণগুণক ফুচুলাই মেলি হ'লেও লৈ যাম তোমালোক দুটা সোনকালে মই বিয়াখন পাতি দিয়াটো ভাবিছো বেয়া হ'ব নেকি বৰ ভাল কথা বৰ ভাল কথা আপুনি যি ভাল দেখে সেইটোকে ক'ব মা মই ৰাজি আছোঁ আৰু ছোৱালী মন একো বুজিব নোৱাৰি কি চলি আছে একদম ৰাইট ঠিকে আছে বাৰু হ'ব তেনেহ'লে সোনকাল কৰিলে নিজৰে ভাল অঁ মই বাকী বস্তুবোৰ যা যোগাৰ কৰোঁগৈ অহা বৃহস্পতিবাৰ ন অহা বৃহস্পতি ঠিক আছে মানুহ নালাগে আপুনি ওলালে হৈ যাব দেই মই যাওঁ গুণগুণ অ গুণগুণ ক'লৈ গ'ল বিয়াজনী অ গুণগুণ গুণগুণ অ গুণগুণ অ ইয়াতো নাইচোন ক'লৈ গ'লগে অঁ ময়ো খালোঁ শুনা আকৌ কথা এটা আজি সেই টপাটো আকৌ আহিছিলে মাৰ লগত কি কথা পাতিলে বৰ বিশেষ মই ভালকৈ নাজানো অঁ বিয়া ফাইনেলি কৰিছে তুমি পাৰিলে এপাক আহি যাবা নি আমাৰ ঘৰলৈ দে মোবাইল ইমান বিচাৰি ফুৰিছো ভিতৰত গুণগুণ গুণগুণকে তই সেই দোকানীটোৰ লগত কথা পাতি আছ আজিৰ পৰা মোবাইল মোৰ হাতত থাকিব বৈ ভিতৰলৈ জগুন মই জাকেটটো লৈ আনাচোন মোৰ আজি অহা অকণমান দেৰি হ'ব হা মই ডিপুত কাম অলপ আছে তুমি ভাতকেইটা বনাই খাই শুই থাকিবা অকণমান দেৰি হ'ব দেই মই আহিছোঁ অঁ অঁ মই গৈছোঁ আৰে ইমান সৰু কামটো তহঁতে এতিয়ালৈকে শেষ কৰি পোৱা নাই বাকী দুটা কাম তহঁতক কিন্তু মই নিদিওঁ পিছত বেয়া নাপাবি হা অ' হিয়ান তই গাড়ী উলিয়া অঁ গৈছোঁ এইটো কামটো চাই আহোঁ ঠিক আছে সেইকাৰণে কাম দেখোন বহুত বাকী আছে দেই তই কৈ হয় কি কৈছ ঐ ক'ত চাদা মলি ওলাইছ কাম কৰ ইছ এনেকৈ নহ'ব নহয় সোনকালে ইমান লেজি কাম নহয় এই কাম যে ইমান লেজি হৈছে কেলৈ হৈ যাব পটককৈ তহঁতে হেন বেছি কবি আৰু দুটা ডিপু মই লৈছোঁ কিন্তু সেই দুটা মই বেলেগ পাৰ্টিক দিম তহঁতৰ নিদিম আকৌ এনেকুৱা যদি লেজি কাম নাই হৈ যাব পটককৈ হৈ যাব 10 দিন সময় দিছোঁ 10 দিনৰ কামটো পূৰা ক্লিয়াৰ কৰ হা 10 দিনৰ আগতেই হৈ যাব হৈ যাব ঠিক আছে হ'ব দে মই যাওঁ হা কিন্তু চাবি আকৌ আৰু কাম ঢেৰ আছে মোৰ হাতত অঁ ঠিক আছে গুণগুণ জনিলে বৰ মনত পৰিছ কালি তাইলৈ ফোন কৰিলো ফোনটো ৰিচিভ নকৰিলে দেখোন আগদিনা ফোন কৰি কৈছিলে মা মানুহজনৰ গা ভাল নাই বোলে মই এতিয়া ভিতৰি বৰ কষ্ট পাইছো গুণগুণজনীক ইমান ডাঙৰ মানুহজনলৈ বিয়া দিব নালাগিছিলে নি যে হ'ব তাইৰ জীৱনটো ভাবিয়ে কিবা লাগিছে এতিয়া দেই বৰ বিষাইছে অ' গুণ অ' পানী গিলাচ লৈ আনাচোন আনিলা এই অকণমান ভাল পাইছোঁ আৰু মোৰ খাই সোমাবা দিয়ে আজি বতৰটো ডাৱৰীয়া কৰিছে যে প্ৰেচাৰটো বৰকৈ ধৰিছে তোমাৰ দেখিছোঁ বৰ কষ্ট হৈছে মোৰ কাৰণে ন নাই আপুনি আৰাম কৰকচোন মই ভাত বনাই লৈ দিম গৰমে গৰমে খাব পাৰিব অঁ তহঁতি মোক পইচাৰ লগত সেই বুঢ়া মানুহটোলৈ বিয়া দিলি আৰু তহঁতৰ কাৰণে এতিয়া মই গোটেই জীৱন ভুগিবলগীয়া হৈছে
মানুহটোতো দিনৰ দিনটো বেমাৰত বিচনাতে পৰি থাকে। তহঁতিতো অকণমান বুজিব লাগিছিল ন মোৰ দুখৰ কথা। মই হ'লে নোৱাৰো আৰু এনেকেই দিব। মই 2 এদিনতে ঘৰলৈ যাম। মোক নিয়াৰ ব্যৱস্থা কৰিবি তহঁতি। ভাইটি বহিছা অঁ খুৰা আহকচোন বহকচোন। কিতাপ চাই আছা? এই কিতাপখন চাই আছিলোঁ। বহক। পিছে খুৰা আপোনাৰ চিগনেচাৰ নাপালোঁ। মোৰ ঘৰ শিৱসাগৰ মিলনপুৰ। আচ্ছা। এই পেট্ৰল পাম্পটো দেখিছা না? এইটো মোৰে। অঁ মই কাম লগাই আছোঁ। হয় নেকি? পিছে তুমি বাৰু কি কৰি আছা বাৰু? মই বৰ্তমান কলেজ এখনত চাকৰি কৰি আছোঁ। হয় নেকি? আৰু সেই দোকানখন যে দেখিছে এইখন মোৰে দোকান। অঁ এই গেলামালৰ দোকান ন? সেইখনো চলাওঁ। নহয় মই বেয়া নোপোৱা যদি কথা এটা কওঁ। কওকচোন। এই মোৰ এই বস্তুবিলাক দেখিছানে? এই বস্তুবিলাক অকণমান চকু কাণ দিয়া মানুহ এজন লাগিছিল। অঁ মানে দিয়ে গোটেই দিন দিয়াকৈ নহয় বাৰু, এনেই যিকোনো টাইমত আৰু। এই মোৰ মিস্ত্ৰীকেইজন বাহিৰত ইমান ভৰসা কৰিব নোৱাৰি। আচ্ছা খুৰা মই কলেজলৈ যাওঁ, তাৰ পৰা অহাৰ পিছত মই চাই দিব পাৰিম। ঠিক আছে ঠিক আছে, দোকানখনতে থাকিম মই। বেয়া নোপোৱাতো? নাই নাই নাপাওঁ নাপাওঁ। ঠিক আছে, মই এইটোকে ক'বলৈ সোমালোঁ। বহুত দিনৰ পৰা সোমাম বুলি ভাবোঁ, এই দৰ্জা বন্ধহে থাকে সোমালোঁ। পিছে এইবোৰ চোৱা চিতা কৰিবলৈ আপোনাৰ ল'ৰা ছোৱালী কি? মই অকলীয়া অঁ আৰু সংসাৰখনো কৰিছিল। অঁ এই আজি বেছি দিন হোৱা নাই, এবছৰমান হৈছে। ছোৱালী এজনী আনিলোঁ, দেখা শুনাই ভালেই, বয়সটো বৰ কম, 20-25 বছৰমান হ'ব মোতকেনে সৰু। অঁ এই কি ক'বা, কথা একদম নুশুনে, ক'ব লাগিব এটা শুনে এটা, এই গুচি গ'ল আৰু বাহ। মানে বাৰু তোমাৰ সংসাৰ মই বিয়া বাৰু পতাই নাই। হয় নেকি? ঠিক আছে, নেপাতিবা পাতিবা। এই খুৰা চাহ একাপ খাই যাওক। চাহ নাখাওঁ, আপুনি প্ৰথম আহিছে। একদম নাখাওঁ, খাম এতিয়া লাহে ধীৰে আহিলোঁ যেতিয়া সোমাম আৰু। এই পানী এগিলাচ দিয়া নহয়, ঠাণ্ডা পানী খাওঁ। অ' ভাইটি ঠাণ্ডা পানী এগিলাচ আনচোন। এতিয়া ঘৰত তুমি আৰু ভাইটি? আৰু ভাইটি কাম ঢেৰ বুজিছা, হেৰি কৰিবা, মানুহ হ'লেও অকলীয়া। অঁ অঁ খুৰা কেতিয়াবা আহিলে সোমাম নিশ্চয় সোমাম। আহিছোঁ দেই। ঠিক আছে ঐ দাদা, অঁ এই মানুহজনক চিনি পাৰিলে? এই মানুহজন আগতে দেখা মনত নাই পোৱাচোন। এই গৌতমহঁতৰ মোমাইহঁতৰ ঘৰ ওচৰত যে গুণগুণ, অঁ অঁ তইনো চিনি পাৱেই চাগে গুণগুণক। অঁ সেই গুণগুণৰ গিৰিয়েক হয়। আচ্ছা, তাৰমানে গুণগুণ এই বুঢ়া মানুহজনলৈ বিয়া হৈছিলে ন? অঁ অঁ আচ্ছা, গুণগুণ বিয়া সোমোৱা টপাংকুল তাৰমানে এইজনী। আচ্ছা দেখিছনে, বয়সৰ পাৰ্থক্য ইমান বেছি হ'লে মানুহৰ সংসাৰবোৰ কেনেকৈ ভাবি যায়। মোৰ ভিতৰলৈ